हेलो गाइस, আজি ৰাতিপুৱা 4 বজাতে ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ। আইও এইবোৰ গাড়ীয়ে গৈছে নে হেলিকপ্টাৰ গৈছে, ইমান কাম কৰা গৈছে। আজি যেহেতু মহালয়া বুলি আমিও অলপ ওলাই যাওঁ বুলি ভাবিলোঁ। আৰু চাওক এতিয়া 4 বাজিছে, 4 বজাত কিমান আন্ধাৰ হৈ আছে। উফ ৰাম, একেবাৰে যেনিবা পূজাহে হৈছে, একেবাৰে পেপাই আছে। আন দিনাতো ৰাতিপুৱা ইমান সোনকালে উঠিবলৈ মন নাযায়, যেনে তেনে আজি উঠিলোঁ আৰু উঠি মেলি গা পা ধুই আমি ওলাই আহিছোঁ। এয়া আমাৰ গাঁৱৰ ৰাস্তাৰ পৰা আহি মেইন ৰাস্তাত উঠিলোহি। মেইন ৰাস্তা পোৱাৰ লগে লগে গাড়ীবোৰ চাওক কিমান পূৰ্ব। এয়া আমি গৈ আছোঁ, কিছুমান মানুহ ঘূৰি আহিলেই। আমি যাওঁতে আন্ধাৰ হৈ আছে, কিছুমান মানুহতো 12টামান বজাতে যায় নেকি। বহুত মানুহ ঘূৰি আহিছে। আৰু এয়া চাওক আমি গৈ আছোঁ, আমি তিনিজনীয়া আগত বৌ আৰু ভতিজাটো গৈ আছে। সকলোকে মোৰ ফালৰ পৰা মহালয়াৰ শুভেচ্ছা জনালোঁ। লোকবিশ্বাস মতে আজিৰ দিনটোত দেৱ দেৱীসকল পৃথিৱীলৈ নামি আহে আৰু আজিৰ পৰা কিছুমান ঠাইত দুৰ্গোৎসৱ পালন কৰা হয় 9 দিনীয়া কাৰ্যসূচীৰে। আমাৰ ইয়াত বাৰু নহয়, কিছুমান ঠাইত হয়। এয়া আমি খোজকাঢ়ি গৈয়ে আছোঁ, মানুহবোৰ চাই ভাল লাগিছে। আৰু কাষতে দোকানবোৰ আছে, লগতে বেলুনবোৰ ওলোমাই থৈছে। চাওক এইবোৰ বেলুন কিমান ধুনীয়াকৈ সজাই থোৱা আছে। এইবোৰ ডিম ওলাইছে, চাহ ওলাইছে, মানুহবোৰে ৰাতিপুৱাই খাইছে ডিমবোৰ। আজি আকৌ আমি মহালয়া বুলি মাছ মাংস নাখাওঁ, এতিয়া কিছুমানে ৰাতিপুৱা ডিম খালেই। মেইন টাউনলৈ এতিয়াও আধা কিলোমিটাৰমান বাট আছেই। আমি পিছে একেবাৰে টাউন নাপালোগৈ, ল'ৰাৰ স্কুল আছে 6 বজাত, আকৌ ঘৰ যদি নাপাওঁহি আমাৰ দিগদাৰ হৈ যাব। স্কুলৰ টাইমটো সোনকাল যে আজিকালি, সেইকাৰণে অলপ দিগদাৰ হ'ব। সেইবোৰ চাওক বেলুন, ল'ৰাটোক বেলুন দুটামান কিনি দিয়া হ'ল, কিন্তু কি হ'ব আৰু ঘৰ আহি নাপালে, ফুটিলেই। এয়া চাওক আপোনালোকৰ পিছৰ মানুহবোৰ অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কিন্তু তেওঁলোকলৈ চাওক একেবাৰে ভিডিঅ'ত উঠিবলৈ তললৈহে মুখ কৰি দিছে। নুঠাওঁ হেৰৌ তোমালোকক, মই নিজকে দেখুৱাই দিছোঁ। চাওক কিমান ধুনীয়াজনী হৈ গৈছোঁ। এয়া চাওক আকাশখন ইমান ধুনীয়া লাগিছে, সেউজীয়া গছেৰে সৈতে আকাশখন একেবাৰে নীলা হৈ আছে। সৰুটো হৈছে এটা শ্বপিং মলটো একেবাৰে লাইটেৰে ধিমিক ধামাক কৰি আছে। কিছুমান মানুহ চাইকেলতো গৈছিলে, সেইবোৰ চাইকেলত যোৱাবোৰ উভতি আহিছে আৰু গাড়ীটো গৈ আছে। আমিও গৈ আছোঁ। আৰু আচলতে ৰাতিপুৱা অকণমান খোজ কঢ়াটো ভাল, সেইবাবে আন দিনাতো নোৱাৰোঁ, আজি মহালয়া বুলি আৰু মানুহবোৰ দেখা উৎসাহতে ওলাই গৈছোঁ। ৰাতি গৰুবোৰ ইয়াতে থাকিলে, কেনেকৈ শুই আছে। এতিয়া ৰাতিপুৱা উঠি যাব আৰু সিহঁতৰ আজি চাগে টোপনিহে ক্ষতি হৈছে মানুহৰ হুলস্থুলৰ পৰা। এইখন চাওক ইমান ডাঙৰ ট্ৰাক ৰখাই থৈছে, ট্ৰাকখনৰ আঁৰ লৈ মই অলপ ভিডিঅ' বনাই ল'লোঁ। গাড়ীৰ লাইটৰ পোহৰ একেবাৰে চেলেককৈ মুখতে পৰিছেহি। এইবোৰ গাড়ী টেম্পুবোৰৰ শব্দ শুনিছে, কেনেকৈ একদম ধেধেয়াই আছে। এয়া আমি উভতিলোঁ আৰু এতিয়া কিছুমান মানুহ পিছে এতিয়া গৈছেহে। আমি ঘৰলৈ উভতি আহিলোঁ, এতিয়াও অলপ আন্ধাৰ হৈয়ে আছে। এইখিনিতে আকৌ আমাৰ দেহাই তাৰ লগৰ ল'ৰা এটাকে ছোৱালী এজনীকে লগ পালে, অলপ ৰৈ মেলি কথা পাতি ল'লোঁ। এয়া চাওক বেলুনবোৰ ফুলাই থৈছে কেনেকৈ। আমাৰনো কিনি দিলে কি হ'ব, ঘৰ নাপায়গৈ, তথাপি কিনি দিয়া হ'ল আৰু সেইকেইটা বাটতে ফুটালে। এয়া চাওক আমাৰ সৌজন আকৌ ভিডিঅ' কৰিলে বেয়া পায়, তথাপিও আজি উঠিছে বাৰু দেই। এয়া মই ভিডিঅ'ত দেখাই দিছোঁ আপোনালোকে চাগে বহুতে দেখাই নাই। আমি গৈ আছোঁ তাৰপিছত লগৰ কিছুমান লগ পাইছোঁ, কথা পাতি মাজে মাজে গৈ আছোঁ। এয়া চাওক বহুত পোহৰ হ'ল এতিয়া। এয়া হৈছে আমাৰ যোৰহাটৰ ৰাজপথ। আপোনালোক আহিব কেতিয়াবা যোৰহাটলৈ যদি অহা নাই। এয়া জেলেপি বনাই আছে, কিছুমানে কিনি আছে, কিছুমানে চাহ জেলেপি ইয়াতে খাই লৈছে, কিন্তু আমি নাখালোঁ, আমি জেলেপি লৈহে গ'লোঁ। এয়া আমাৰ দেহাৰ হাতৰ বেলুন কমি গৈ এইকেইটা আছেগৈ আৰু এইকেইটা ঘৰ পায়গৈনে নাপায়গৈ একমাত্ৰ ভগৱানেহে জানে। আৰু এয়া চাওক শোভাযাত্ৰা হৈছে, দেৱীসকলৰ প্ৰতিমূৰ্তি হৈ তেওঁলোক শোভাযাত্ৰা কৰিছে। এয়া পূজা মণ্ডপৰ পৰা। এয়া আপোনালোককো দেখুৱাই দিছোঁ অলপ।
এয়া আমি ঘৰলৈ বুলি গৈ আছোঁ আৰু বেলুন এইকেইটা আছেগৈ বাৰু এতিয়ালৈকে সিহঁত জীয়াই আছে। এয়া আমি গাঁৱৰ ৰাস্তাত সোমালোহি। গাঁৱৰ ৰাস্তাত সোমোৱা মানে বেলুন এইটোহে হ'লগৈ আৰু দেই। দুখমনে আহি ঘৰৰ ভিতৰত সোমালে। এইজন আকৌ ওলাইছেহে অকলে। এয়া গৰুবোৰ মেলি দিলেই, পোহৰ হ'ল যে গৰুবোৰ ওলাই আহিলে চৰিবলৈ বুলি। এয়া টেম্পু গ'লেই ভাড়া মাৰিবলৈ। এয়া চাওক আজি কুঁৱলীও পৰিছে। আজিহে ৰাতিপুৱাও ইমান সোনকালে উঠিছোঁ বাৰু, তথাপিও মানুহে আনেও কৈছে আজিহে কুঁৱলী পৰিছে বোলে। এয়া চাওক কুঁৱলীয়ে অলপ আন্ধাৰ কৰি থৈছে। এয়া আমি ঘৰৰ মুখ পাইছোঁহি আৰু। এয়া আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো। এয়া আমাৰ ৰাস্তাটো আপোনালোকক দেখুৱাই দিছোঁ অলপ আজি চান্স পাওঁতেই, আপোনালোকে চাই লওক। এয়া চাওক লতা কৰবীজোপা ইমান ধুনীয়াকৈ ফুলি আছে। এইটো আমাৰ ঘৰৰ পদূলিটো। আমাৰ পদূলিটো মেইন ৰাস্তাৰ পৰা অলপ দীঘল, মানে মেইন ৰাস্তাতে ঘৰটো, তথাপিও পদূলিটো অলপ দীঘল। এয়া চাওক কৰবীজোপা ইমান ধুনীয়াকৈ ফুলি আছে। সৌজনে আকৌ বেলুনটো একেবাৰে বান্দৰৰ নেজ বনাই লৈছে। এয়া এতিয়া ঘৰৰ গেট খুলি বৌহঁত সোমাই গ'ল। মই এইখিনিতে অলপ ভিডিঅ' কৰি দিছোঁ, আপোনালোকে চাই থাকক। এয়া আমি ঘৰ পালোঁহি আৰু। এয়া জেলেপি আনিলে। জেলেপি আপোনালোকক এনেকৈয়ে দেখুৱাই দিছোঁ আৰু, ভালকৈ বনাই থাকোঁতে ভিডিঅ' কৰিবই নোৱাৰিলোঁ। এয়া এতিয়া আমি আহি পালোঁহি আৰু ফুৰি মেলি আহি এতিয়া চাহ তাহ খাই ল'ম। আজিলৈ ব্লগটো ইমানতে সামৰিছোঁ। আপোনালোকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।